ফগাৰ সকলোৱে কৈ আছে যে দাদা এটা ফগাৰৰ ওপৰত ভিডিঅ' লাগে। ফগাৰ কিমান দিনৰ পৰা লগাব পাৰি, ফগাৰ লগালে কি কি বেনিফিট পোৱা যায়, ফগাৰ ক'ত পায়, কিমান দাম হয়, কেনেধৰণে লগায়, সকলোখিনি আজি এই ভিডিঅ'টোত ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকলে নেকি নতুনকৈ ফাৰ্ম কৰিছে বা তেখেতলোকে গৰমত যদি চৰাই পুহিম বুলি আছে, তেনেহ'লে এই ভিডিঅ'টো তেখেতৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো শেহলৈকে চাওক। প্লিজ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক, আৰু ভিডিঅ'টো শেহলৈকে চোৱাৰ পিছত আপোনালোকে যদি ভাল পায় বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, একেবাৰে নাপাহৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল কি, ফগাৰ চবেই ফগাৰৰ কথাই কৈ আছে। এতিয়া ফগাৰ বস্তুটো হয় কি আচলতে, একচুৱেলি ফগাৰটো হয় কি এতিয়া বহুতেই নাজানে। ফগাৰ আচলতে যিটো নেকি কুঁৱলী পৰাৰ ছিষ্টেমটোকে ফগাৰ বুলি কোৱা হয়। সাধাৰণ অৰ্থত যদি কয় কুঁৱলী, অৰ্থাৎ কুঁৱলীটো পৰাকে ফগাৰ বুলি ক'ব পাৰি, একচুৱেলি একদম সাধাৰণ ওপৰত ক'বলৈ গ'লে। ঠিক আছে, এতিয়া কথাটো হ'ল মোৰ ফগাৰ আপোনালোকে চাব পাৰি ইয়াতে লেতেৰা চেতেৰা হৈ আছে, কাৰণ এটা বেচ গুচি গৈছে আৰু হাঁহকেইজনী ইয়াত সোমাই গ'লেহি, সিহঁতে অলপ হুলস্থুল কৰি আছে। ঠিক আছে, এতিয়া এইটো হৈছে ফগাৰ ছিষ্টেমটো। ঠিক আছে, ইয়াতে এটা কি বস্তু আহে, ইয়াতে এখন এনেকুৱা ধৰণৰ প্লেট আহে, আৰু এইটো হৈছে মটৰ। ঠিক আছে, এটা সৰু মটৰ, যোনটো নেকি আপুনি সৰু ইনভাৰ্টাৰটো চলাব পাৰিব। এইটো হৈছে ডিজিটেল টাইমাৰ। ঠিক আছে, ইয়াতে আপুনি টাইম ছেট কৰিব পাৰে, আৰু এইটো হৈছে এডাপ্টাৰ। ঠিক আছে, এই বস্তুখিনি পাব। ইয়াৰ লগতে আৰু এটা বস্তু আহে, এই পানীটো, অৰ্থাৎ যিটো পানী নেকি এইফালৰ পৰা সোমায়, সেই পানীটো কি কৰে মানে আপোনাৰ কিবা কৰে, অৰ্থাৎ মানে পিউৰিফাই কৰে। ঠিক আছে, যিটো ফিল্টাৰ বুলি কয়, ফিল্টাৰ কৰে। ঠিক আছে, সেই ফিল্টাৰটো মই লগোৱা নাই, কাৰণ সেই ফিল্টাৰটো লগালে ইয়াতে পানীটো স্পীডটো কমি যায়। ঠিক আছে, যদি আপুনি ডাইৰেক্ট এনেকৈ লগাই দিয়ে, যেনেকৈ মই লগাইছোঁ, এইডাল হৈছে এইফালৰ পৰা পানীটো যায়। ঠিক আছে, এইটো অফ কৰিব পাৰি, অন কৰিব পাৰি। ঠিক আছে, এইটো ধৰি লওক এনেকৈ যদি দিয়ে আপুনি, মই এখন কেমেৰা ধৰি আছোঁ যিহেতু, এইটো এনেকৈ অফ কৰিব পাৰি। ঠিক আছে, এইটো হৈছে অফ। ঠিক আছে, এইটো অফ হৈ যাব। ঠিক আছে, আৰু এইটো যদি এনেকৈ দিয়ে, এইফালে যদি দিয়ে, এইফালে যদি এনেকৈ দিয়ে, এনেকৈ দিলে অন। ঠিক আছে, এই বস্তুটি কি হয়, এই বস্তুৰ পৰা এটা ফিল্টাৰ হয়, ফিল্টাৰৰ পৰা ইয়াত সোমোৱাৰ পিছত ইয়াৰ পৰা এইফালে সোমায়, আৰু এইফালেদি সি পানীটো ছাপ্লাই কৰে। এনেকুৱা ধৰণে কৰিব পাৰি, কিন্তু সিহঁতৰ ছিষ্টেমৰ মতে। কিন্তু সিহঁতৰ ছিষ্টেমৰ মতে যদি কৰে, মই ক'লোৱেই আপোনাৰ পানীটোৰ স্পীডটো কমি যায়। সি বহুত কমকৈ মানে পিউৰিফাই কৰাৰ পিছত মানে খুব কমকৈ মানে পানীটো ইয়াতে পঠিয়ায় এই পাইপডালেদি। ঠিক আছে, পঠিওৱাৰ পিছত কি হয়, ইয়াতে প্ৰপাৰ মানে স্প্ৰেটো নকৰে, অৰ্থাৎ ফগিংটো কৰিব নোৱাৰে। গতিকে মই এইটো সেই বস্তুটো আঁতৰাই দিলোঁ, আঁতৰাই দি কিনে ডাইৰেক্ট এয়া লগাই দিছোঁ। ডাইৰেক্ট এইটো পানীত দিওঁ, পানীৰ পৰা এইফালে সোমাই, এইফালে মানে ইনপুট আৰু এইফালে আউটপুট। ঠিক আছে, এতিয়া কথাটো হ'ল আপুনি এইবিলাক খুলি কিনে আপুনি নিজে লগাব পাৰিব, কোনো ধৰণৰ বেছি ডাঙৰ কথা নহয়। ইয়াতে আপুনি এই বুটামটো দেখিছে, ইয়াতে এইটো যদি এনেকৈ টিপি ধৰি কিনে পাইপডাল এনেকৈ খুলি দিব পাৰিব। ঠিক আছে, এতিয়া এই ছিষ্টেমটো আপুনি ডাইৰেক্ট, মই ইয়াতে লগোৱাৰ ছিষ্টেম দেখুওৱা নাই, যিহেতু আপুনি ইউটিউবত চালে গম পাব যে ফগাৰ এটা কেনেধৰণে ইনষ্টল কৰে। ঠিক আছে, আপুনি সেই ভিডিঅ'টো চাই কিনে আপুনি ধুনীয়াকৈ নিজে ইনষ্টলেশ্যন কৰিব পাৰিব, কোনো ধৰণৰ মানুহ নালাগে। ঠিক আছে, আৰু ইয়াতে কৰিব পাৰে টাইমাৰ ছেট। ঠিক আছে, আপুনি 10 মিনিট দিয়ে, 5 মিনিট দিয়ে, 12 মিনিট দিয়ে, 15 মিনিট দিয়ে, আপুনি সেই ধৰণে ছেট কৰিব পাৰে। আৰু সেই ধৰণে ছেট কৰাৰ লগতে কি হ'ব, আপুনি 10 মিনিট ছেট কৰিব, ষ্টাৰ্ট কৰি দিব। ষ্টাৰ্ট কৰি দিয়াৰ লগত 10 মিনিট যেতিয়া ফগিং হ'ব, 10 মিনিটৰ পিছত অট'মেটিকেলি সি কি হ'ব, অফ হৈ যাব। ঠিক আছে, সেইটো খুবেই বেটাৰ হয়, কাৰণ ইয়াক বেছি সময়ৰ কাৰণে নহয়, 10 মিনিটমান চলাব, তাৰপিছত 1 ঘণ্টামান আপোনাৰ ৰেষ্ট দিয়ক, তাৰপিছত আকৌ 10 মিনিটমান চলাওক। আপোনাৰ গৰমটো চাই ল'ব, তাৰ অনুপাতে আপুনি চলাব পাৰিব। ঠিক আছে, এতিয়া হ'ল এইটো ফগিংটো দেখালোঁ, ফগাৰটো ছিষ্টেমটো দেখালোঁ, দেখুৱাৰ পিছত এতিয়া আহিল পাইপ। ঠিক আছে, আৰু যিটো নেকি আপোনাৰ ফগিং হয়, সেইটো হৈছে নজল বুলি কয়। ঠিক আছে, নজল। ঠিক আছে, এইটো 6 mm থাকে নেকি, 6 mm নজল থাকে। ইয়াতে মোৰ ইয়াতে আছিলে, মই মানে একচুৱেলি এইটো মই অনলাইনৰ পৰা লোৱা নাছিলোঁ, মই দোকান এখনৰ পৰা লৈছিলোঁ। ঠিক আছে, তাতে কিন্তু অলপ পইচাটো বেছি ভৰা নিচিনা লাগিল। ইয়াতে মই 3700 মান টকা এইটোত লোৱাৰ পিছত তাত মোক দিছে 10টা নজল আৰু 10 মিটাৰ পাইপ। ঠিক আছে, 10 মিটাৰ মোৰ তালৈ নাপায়গৈ। ঠিক আছে, গতিকে মই কি কৰিলোঁ, আৰু 10 মিটাৰ আনিলোঁ পাইপ, আৰু নজলো 10টা আনিলোঁ। মুঠতে মোৰ 4700 মান টকা এইটোখিনিত খৰচ হৈছে, কিন্তু মই বেছি ভৰিলোঁ। ঠিক আছে, গতিকে আপোনালোকে অনলাইনত মই ডেছক্ৰিপশ্যনত লিংক দিও থৈ দিছোঁ, আৰু কিছুমানে লগাইছেও, আৰু আপোনালোকে তাৰ পৰা ল'লে কিন্তু অলপ ৰেহাই মূল্যত পোৱা যায়। যিহেতু আজিকালি কি হয়, যিবিলাক নেকি আপোনালোকৰ অনলাইনত চেলিং কৰে, সিহঁতৰ
সিহঁতৰ পৰা যদি লয় তেনেহ'লে আপুনি বেছি অলপ মানে ৰেহাই মূল্যত পোৱা যায়, কাৰণ সিহঁতৰ মেনুফেকচাৰ যোনে কৰে সিহঁতে ডাইৰেক্টলি অনলাইনত বিক্ৰী কৰে আজিকালি, ঠিক আছে। সেইটো কাৰণে অনলাইনৰ পৰা ল'লে অলপ প্ৰফিটত মানে থকা যায়, ঠিক আছে। এতিয়া কথাটো হ'ল, এতিয়া বহুতে সুধি আছে মানে কেনেধৰণে লগাম বা কিমান সময় লগাম। চাওক এনেধৰণে দিব পাৰে, যদি আপুনি এটা লাইন লগায় তেনেহ'লে নজলটো এটা সিফালে দিয়ক, এটা ছাইড ইফালে। চাওক এই ছাইড দেখিছেনে, এই নজলটো এইফালে আছে, আৰু এই নজলটো চাওক, এই নজলটো ক'ত, এই নজলটো এইফালে দিছোঁ। মানে ধৰি লওক ইফালৰ এই নজলটো ইফাললৈ স্প্ৰে কৰিব, সেই নজলটোৱে ইফাললৈ ফগিং কৰিব, ঠিক আছে। এনেকুৱা ধৰণে লগাইছোঁ। আৰু কি কৰক, যদি আপোনাৰ টেবুল ফেন আছে বহুতেই বেটাৰ হয়। টেবুল ফেন থাকিলে কি হয়, ধৰি লওক সিফালৰ পৰা যদি এখন আপুনি টেবুল ফেন দি থৈ দিয়ে, গোটেই স্প্ৰে মানে গোটেই এৰিয়াটোত স্প্ৰে কৰি দিয়ে আৰু ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ কৰি দিয়ে। এতিয়া কথাটো হ'ল কিমান সময় লগাব, ঠিক আছে। আৰু আপোনালোকক বহুতে এটা ইম্পৰ্টেণ্ট, যদি আপুনি ফাৰ্ম কৰি আছে তেনেহ'লে এই মিটাৰটো, মই বাৰম্বাৰ কৈছোঁ, এই মিটাৰটো বহুতেই ইম্পৰ্টেণ্ট। কিয়নো আপুনি এই মিটাৰটো থাকিলে আপোনাৰ গৰম লাগিছে নে ঠাণ্ডা লাগিছে বাহিৰত আপুনি গম পাব, কিন্তু ইয়াৰ ভিতৰত কি হৈ আছে টেম্পাৰেচাৰটো আপুনি সঠিককৈ জানিব এইটোৰ পৰাহে, ঠিক আছে। এইটোৰ পৰা আপুনি ধুনীয়াকৈ মিডুলত এটা লগাই দিয়ক। লগোৱাৰ পিছত ইয়াতে যেতিয়া আপোনাৰ 30ৰ ওপৰত যাবগৈ, 29.6 হৈ আছে দেখিছে, 30ৰ ওপৰত যেতিয়া যাব আপুনি ফগাৰ চলাই দিয়ক। ফগাৰ চলোৱাৰ লগে লগে কি হ'ব আপোনাৰ, আপুনি যে 10 মিনিট চলায় 29 হৈ আছে, 28ৰ তলত আহি যাব, ঠিক আছে। 10 মিনিটত সি ইমানেই কমাই দিব যে 1 ডিগ্ৰী তলত আপোনাৰ কমাই দিব, আপুনি নিজে চাব পাৰে। এতিয়া কথাটো হ'ল, মেইন টপিকটোলৈ আহোঁ যে কিমান সময় লগাব লাগে। মই আপোনাক কৈছোঁৱেই, যদি আপোনাৰ টেম্পাৰেচাৰটো বহুতেই হৈ আছে, ধৰি লওক আপোনাৰ 32, 33 বা 35 হৈ আছে, তেনেহ'লে আপুনি 10 মিনিট লগালে আধা ঘণ্টা গেপছ দিয়ক। আধা ঘণ্টা গেপছ দিয়াৰ পিছত আকৌ 10 মিনিট চলাওক। গোটেই দিনটো তেনেকৈ নকৰিব, যোনখিনি সময় নেকি বেছি গৰম থাকে সেইখিনি সময়তহে আপুনি এই বস্তুটো লগাবলৈ চেষ্টা কৰিব, ঠিক আছে। এতিয়া মোৰ যদি চাওঁ, মই এইফালে যদি আহি থাকোঁ তেনেহ'লে দেখা পাব, কাৰণ মই ইয়াতে মোৰ লগোৱা আছিলে মোৰ ফাৰ্মখনৰ জোখলৈ, অৰ্থাৎ 80 ফুটলৈ লগোৱা আছিলে। আপোনালোকে দেখা পাইছেনে, এইটো চাওক, এইফালে এটা নজল দেখিছেনে, এইফালে এইখিনিতে শেষ, ঠিক আছে। আৰু লাষ্টৰটো হৈছে এইটো, লাষ্টৰ নজলটো হৈছে এইটো, ঠিক আছে। এনেধৰণে ইয়াৰ পৰা তালৈ লগাই লৈছোঁ। এতিয়া কথাটো হ'ল, মই ইয়াতে কিন্তু জইনো দিম, ঠিক আছে। এইবাৰ অৰ্ডাৰ কৰি আছোঁ মই, আৰু কেইদিনমানৰ পিছত আহিব। ইয়াৰ পৰা আকৌ জইন দি এলাইন দি দিম। নহ'লে যদি চাওঁ এইফালে যদি নিদিওঁ তেনেহ'লে দীঘলে দীঘলে হয়তো দিব পাৰোঁ, 80 মিটাৰমান, মানে 80 ফুটমান আৰু দীঘল দিম। তেতিয়া হ'ব কি, মোৰ অলপ স্পীডটো কমিব, ঠিক আছে। স্পীডটো কমিব যদিও মানে মই ফেন লগাই দিম, ঠিক আছে। ফেনৰ দ্বাৰাই কি হ'ব, সিহঁতৰ ফগিংটো বেছি অলপ স্পীড হ'ব, ঠিক আছে। আৰু এতিয়া কথাটো হ'ল, আপুনি কিমান দিনৰ পৰা সেই ফগাৰটো লগাব, বহুতে সুধি থাকে। আৰু এতিয়া কোৱা মতে বা জনামতে, যদি আপুনি IBSৰ সময়ত যদি ফগিং অৰ্থাৎ ফগাৰটো লগায়, তেনেহ'লে মিনিমাম আপুনি 10 দিনমানৰ পৰা বা 12 দিনমানৰ পৰা ফগাৰটো লগাব পাৰিব। মিনিমাম 10 দিন ধৰক, 10 দিনমানৰ পৰা ফগাৰ লগাব পাৰিব, কিন্তু গোটেই দিনটো লগাই নথ'ব। মই ক'লোৱে 10 মিনিটমান লগাব, ষ্টপ কৰিব, 1 ঘণ্টামানৰ পিছত আকৌ লগাব। তেনেধৰণে যদি কৰে তেনেহ'লে তেখেতলোকে কোৱা মতে, যদি ফগাৰ লগায় IBSৰ ছিজনত 50% কি হ'ব, মৰ্টেলিটিৰ চান্স কমি যাব বুলি কৈছে, ঠিক আছে। এতিয়া মানে নতুনকৈ তেখেতলোকে কৈছে, ডক্তৰ হয়, তেখেতলোকে কৈছে যে যদি আপোনাৰ ফগাৰটো লগায় IBSৰ ছিজনত সৰুৰ পৰাই, তেনেহ'লে আপোনাৰ 50% মৰ্টেলিটিৰ চান্স কমি যাব বুলি কৈছে। কিমান দূৰ সম্ভৱ মই দেখাম, টেষ্ট কৰিম, তাৰপিছত আপোনালোকক ক'বলৈ চেষ্টা কৰিম, ঠিক আছে। যদিওবা মই এতিয়ালৈ ট্ৰায়েল ভাৰ্চন চলোৱা নাই, চলাম, যিহেতু IBSৰ ছিজন আহি আছে, চলাম, তাৰপিছত মই আপোনালোকক জনাম সঠিকভাৱে কি হয়, ঠিক আছে। আৰু এতিয়া কথাটো হ'ল, কাৰণ যিহেতু মই ফগাৰটো দুটা বেষ্ট, অৰ্থাৎ এই দুটা বেষ্টত চলাইছোঁ, তাৰ আগৰ এটা বেষ্ট অৰ্থাৎ যোৱা বছৰ চলাইছিলোঁ, আৰু যিহেতু ভাল ৰিজাল্ট পাই আছোঁ তাৰ কাৰণেহে মই আপোনালোকক কৈ আছোঁ, ঠিক আছে। গতিকে বহুতে সুধি আছিলে যে দাদা এটা ফগাৰ কিমান টাইমৰ পৰা লগাব লাগে বা কেনেধৰণে লগাব লাগে আৰু কিমান টাইম লগালে সেইটো বেটাৰ ৰিজাল্ট পোৱা যায়। গতিকে মই আজি আপোনালোকক ক'লোঁ যে 10 মিনিটৰ মূৰে মূৰে আপোনালোকে লগাব, 10 মিনিট লগাব, আধা ঘণ্টা ৰেষ্ট দিব। যদি বেছি গৰম হয়, যদি অলপ কম গৰম থাকে তেনেহ'লে 1 ঘণ্টাৰ পিছত লগাব, ঠিক আছে। বহুতে কয় যে দাদা আপোনাৰ ধানৰ ভুচি দিলে চৰ্দি নালাগে, কিন্তু কাঠৰ ভুচি দিলে চৰ্দি লাগে। কিন্তু মইতো কাঠৰ ভুচিয়ে দিলোঁ, আপোনালোকে দেখা পাইছে, মোক 25 বস্তা আনিছিলোঁ ধানৰ ভুচি সৰুতে, তাৰপিছততো মই কাঠৰ ভুচিয়ে চলাই থাকিলোঁ, কিন্তু মোৰ ক'ত দেখোন একো চৰ্দি বা কোনো ধৰণৰ CRDৰ অপশ্যন মোৰ নাহিলেই।
গতিকে আপোনালোকে যদি লিটাৰটো সদায় ৰেকিং কৰে, সদায় ৰেকিং কৰাৰ ওপৰতে গোটেই চৰাই কিন্তু নিৰ্ভৰ কৰে, ঠিক আছে। ৰেকিংটো যদি ভালকৈ কৰে, ভালকৈ চাফা চুফা কৰি সিহঁতক ৰাখিবলৈ চেষ্টা কৰে, তেনেহ'লে কিন্তু আপোনালোকৰ CRDৰ বেমাৰৰ পৰা আপোনালোকে বাচি থাকিব। তাৰ লগতে এটা কথা কিন্তু CRDৰ নালাগা আৰু এটা উদ্দেশ্য আছে যে আপোনালোকে সিহঁতৰ ইমিউনিটি ছিষ্টেমটো ভাল কৰিব লাগিব, যিটো নেকি আদায় কৰিব, ঠিক আছে। আদা আপোনালোকে ধৰি লওক আপোনাৰ 10-12 দিনৰ পৰা আদাও আপোনালোকে অলপ অলপ খুৱাব, ঠিক আছে। তেনেহ'লে কি হ'ব, আপোনালোকে বেটাৰ ৰিজাল্ট পাব, ঠিক আছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এইখিনিয়ে জনালোঁ যে ফগাৰ এটা কেনেধৰণে লগাব বা কিমান দিনৰ পৰা লগাব, কেনেধৰণে লগাব পাৰিব, গোটেইখিনি দেখালোঁ। যদি এই ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাটো গম পায় আৰু ধুনীয়াকৈ যাতে এই ফগাৰ লগাই কেনে ভাল ৰিজাল্ট পাব পাৰে।